মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিন বিৰতিৰ পিছত আজি তোমালোকলৈ প্ৰাকৃতিক দৃশ্য এটি কেনেকৈ আঁকিবা ইয়াকে লৈ এটি চমুকৈ ভিডিঅ' আগবঢ়াইছোঁ। আহা আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে চিত্ৰপটত মই এই কাঠ পেঞ্চিলেৰে ড্ৰয়িংটো বনাই লৈছোঁ। এটি জুপুৰি ঘৰৰ সৈতে গছ গছনি নদী এনেকৈ। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিসকলে নতুনকৈ চাইছে সেইসকলক মই অনুৰোধ জনাইছোঁ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেল GHKM AssaM। কাষতে থকা বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' পোৱাৰ বাবে। লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এয়া ড্ৰয়িংটো বনোৱা হৈ গ'ল। এতিয়া মই হাইলাইট হিচাপে কালাৰ ব্যৱহাৰ কৰিছোঁ অইল পেষ্টেল। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। খুব খৰখেদাকৈ ভিডিঅ'টো বনাইছোঁ। যিসকলে নতুনকৈ আৰ্ট শিকিম বুলি ভাবিছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো। চাই লোৱা কেনেকৈ মই কালাৰখিনি ইউজ কৰিছোঁ, কেনেকৈ কালাৰখিনি মই দি দিছোঁ সেইখিনি চাই ল'বা। হাইলাইট হিচাপে ক'ত মই য়েলো ব্যৱহাৰ কৰিছোঁ, ক'ত ডাৰ্কনেছ ব্যৱহাৰ কৰিছোঁ, ক'ত লাইটকৈ কালাৰ দিছোঁ এইটো চাই ল'বা। ঘৰটোৰ কাষত এডাল গছ, দূৰত অকণমান জংঘল আছে, কাষেৰে এটি নৈ বৈ গৈছে, অকণমান গৰা খহনীয়াৰ সৈতে নৈখন। চাই যাবা দূৰত জংঘলখিনি অকণমান মই পাতল কালাৰেদি ব্যৱহাৰ কৰিছোঁ। এয়া মোটামুটিভাৱে কিছু কাম আগবাঢ়িছে। অকণমান ক'ৰবাত ডাৰ্ক টোন ইউজ কৰি দিলে ধুনীয়াকৈ ওলাই আহিব। চাই ল'বা। আকৌ এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নতুনকৈ আহিছে কাষতে থকা বেল আইকনটো বজাব নতুন নতুন ভিডিঅ' পোৱাৰ বাবে। লগতে অল নটিফিকেশ্যনত ক্লিক কৰিব। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এয়া সম্পূৰ্ণৰূপে আমাৰ কামখিনি শেষ হ'ব আৰু অকণমান ক'ৰবাত ডাৰ্ক টোন ইউজ কৰি দিলে আমাৰ ছবিটো ওলাই আহিব। ভিডিঅ'টি চাই কেনে পালা কমেণ্ট বক্সত জনাবা। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। সদৌ শেষত আটাইলৈকে ধন্যবাদ জনাইছোঁ।
GHKM আসামৰ তৰফৰ পৰা সকলোৰে বাবে আজিৰ দিনটো শুভ হওক তাকেই কামনা কৰিছোঁ। ধন্যবাদ।